2024 সোমাল, বহুতৰ বহুত আশা পূৰণ হ'ল, বহুতৰ বহুত আশা ধূলিত পৰিণত হ'ল। এতিয়া আমি জানো আহক আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ আৰু ডিচেম্বৰ এই যিকেইটা মাহ বাকী আছে, সেই মাহকেইটাত ভিন্ন ভিন্ন ৰাশিৰ কি ফল হ'ব। আজি আৰম্ভ কৰিছোঁ মেষ ৰাশিয়েদি। যদিহে কথাখিনি আপোনাৰ লগত সংগতি খাইছে আৰু আপোনাৰ কিবা যদি মনত ভাৱনা আছে যিটো আপুনি শ্বেয়াৰ কৰিব বিচাৰে, তেতিয়াহ'লে মোৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু মোৰ নাম্বাৰত আপোনালোকে হোৱাটছআপ কৰিব। ধন্যবাদ। আজি এতিয়া আমি পাতোঁ মেষ ৰাশিৰ বিষয়ে। মেষ ৰাশিৰ 2024 আগষ্টৰ পৰা ডিচেম্বৰ মাহত দেখা যায় যে তেওঁলোকৰ বিদেশ যোৱাত সুবিধা আছে আৰু চৰকাৰী চাকৰি বা জবতো তেওঁৰ ভাল দেখিবলৈ পোৱা যায়। অক্টোবৰ, নৱেম্বৰ আৰু ডিচেম্বৰ মাহত তেওঁলোকৰ ফাইনেন্সিয়েল কণ্ডিশ্যন ভাল হোৱা দেখা যায়। এই সময়ছোৱাত তেওঁলোকে যথেষ্ট ভাল ইনকম কৰিব। প্ৰেম লাইফৰ ক্ষেত্ৰত, লাভ লাইফৰ ক্ষেত্ৰত আগষ্টৰ পৰা অক্টোবৰলৈ তেওঁলোকে তেখেতৰ মনৰ পচন্দৰ সাথীৰ লগত ক'ৰবাত ফুৰিবলৈ যাব পাৰে আৰু সেই ফুৰোতেই তেওঁ হয়তো প্ৰেমৰ ইজহাৰ কৰিব পাৰে আৰু এনে মেৰিড লাইফতো ইয়াৰ সুফল দেখিবলৈ পোৱা গৈছে। কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতি দেখা গৈছে আৰু যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ কেৰিয়াৰটোত ভাল দেখা গৈছে আৰু ইনক্ৰিমেণ্ট আৰু প্ৰমোশ্যন পোৱাৰো যথেষ্টখিনি সুবিধা দেখা গৈছে। আগষ্টত তেওঁলোকে হয়তো জব চেঞ্জ কৰাৰ কথা ভাবিব পাৰে, গতিকে জব চেঞ্জ কৰিব পাৰে। জব চেঞ্জ কৰিলে তেওঁৰ কাৰণে ভালেই হ'ব আৰু নতুন জব প্ৰফাইল তেওঁলোকে পাব। ছেপ্টেম্বৰ, অক্টোবৰ এই সময়ছোৱা তেওঁলোকৰ কাৰণে অলপ চেলেঞ্জিং হ'ব, কাৰণ নতুন জবত যদি সোমায় বা ইভাগেও ফাইনেন্সিয়েল ক্ষেত্ৰত অকণমান চেলেঞ্জিং হ'ব পাৰে, কিন্তু তথাপি শেষৰ ফালে ভাল দেখা যায়। বিজনেছ কৰাসকলৰ কাৰণে কওঁ আহক, বিজনেছ কৰাসকলৰ কাৰণে আগষ্ট, ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহটোত প্ৰফিট পাব পাৰে আৰু ফৰেন কানেকশ্যনৰ কাৰণে তেওঁৰ বিজনেছত আৰু উন্নতি হ'ব পাৰে। এডুকেশ্যনৰ পাৰ্টটো চাওঁ আহক। যিসকল শিক্ষাৰ্থী আছে তেওঁলোকৰ কাৰণে আগষ্টৰ পৰা ডিচেম্বৰৰ সময়খিনি খুবেই ভাল। ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত আপোনালোকে যদি কিবা কম্পিটিটিভ এক্সামত বহিছে তাৰ সুফল আশা কৰিব পাৰে। অক্টোবৰ মাহত তেওঁলোকে আমাৰ কোনোবা যদি ল'ৰা ছোৱালী হায়াৰ ষ্টাডিজৰ কাৰণে যাব বিচাৰে, ফৰেনত পঢ়িব বিচাৰে, তাৰ কাৰণে গুড নিউজ আহিব পাৰে অক্টোবৰৰ পৰা। হেল্থৰ ক্ষেত্ৰত দেখা যাব যে হেল্থটো তেওঁলোকৰ ভালেই দেখিছোঁ। মাইগ্ৰেইন বা মাথাৰ বিষ আদিত তেওঁলোক ভুগিব পাৰে। ফেমিলি লাইফটো হেপিয়ে দেখা গৈছে আৰু পতি পত্নী, মা দেউতাৰ মাজত মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং থাকিব। ভাই ভনীৰ লগত অৱশ্যে অকণমান মনোমালিন্য হ'ব পাৰে, কিন্তু পিছলৈ ভালেই দেখা গৈছে। মাতৃৰ গা বেয়া হ'ব পাৰে, এই ক্ষেত্ৰত আপোনালোকে সাৱধানতা ল'ব, মাতৃৰ প্ৰতি অলপ বিশেষ সচেতন হ'ব। আপোনালোকৰ ৰিমেডি হৈছে, মেষ ৰাশিৰ ৰিমেডি হৈছে আপোনালোকে গণেশ চালিচা পাঠ কৰিব আৰু সূৰ্য নমস্কাৰ সদায় কৰিব আৰু সূৰ্যক তামৰ লোটাত পানী ভৰাই জল দিব আৰু সেই জলটো আপুনি কেনেকৈ দিব, মূৰৰ ওপৰেদি পানীটো পেলাব। আৰু ছেটাৰডে, শনিবাৰে মা কালীৰ পূজা অৰ্চনা কৰিব। এনে কৰিলে আপোনাৰ যিখিনি বেয়া আছে সেইখিনি ভাল হৈ যাব আৰু আপোনাৰ মনোবাঞ্ছা পূৰণ হোৱা দেখা পোৱা গৈছে।